নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ চেনেল ডি ক্ৰিয়েশ্যন মিক্স আছামলৈ। মোক বহুতে সুধি থাকে যে লগোবিলাক যে বনায়, এই লগোবিলাক কেনেকৈ বনায়। চ' তেওঁলোকৰ বাবে এই ভিডিঅ'টো আগবঢ়াইছোঁ আজি। চ' সকলোৱে ভিডিঅ'টো চাব আৰু আপোনালোকৰ বাবে এটি চিম্পল লগো এটা বনাই দেখুৱাই দিম। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। পোনপ্ৰথমে আপোনালোকক এটা এপৰ প্ৰয়োজন হ'ব। এই এপটোৰ নাম হ'ল পিক্সেল লেব। চ' এইটো মই অপেন কৰি দিলোঁ। ইয়াত মোৰ আগৰে এইটো কৰি থোৱা আছিলে, চ' এইটো ডিলিট কৰি দিওঁ মই। তাৰপিছত আপুনি ইয়াত তলত যে আছে ছেভ ইজ বুলি, তাতে ক্লিক কৰিব। তাৰপিছত ইয়াত আপুনি এইখন ছিলেক্ট কৰি ল'ব, বৰ্গ এটা ছিলেক্ট কৰি লৈ পেলাই ইয়াত আপুনি এইটো এডজাষ্ট কৰি দিব অকণমান। ইয়াত 37লৈকে দিব। তাৰপিছত আপুনি এইটো অকণমান ডাঙৰ কৰি দিব। তাৰপিছত ইয়াক কপি কৰি পেলাই তাতকৈ অকণমান সৰু কৰি দিব। দি পেলাই আকৌ তাতে তলত গৈ আপুনি কালাৰটো চেঞ্জ কৰি দিব। ইয়াৰ মই ব্লেক কালাৰ কৰি দিলোঁ। আৰু ব্লেক কালাৰ কৰি দি আপোনাৰ ইয়াত অকণমান এডজাষ্ট কৰি দিব। এতিয়া হৈ গ'ল। তাৰপিছত ইয়াক আকৌ এটা কপি কৰি পেলাই ইয়াতকৈ তাতকৈ আৰু অলপমান সৰু কৰি দিব। সৰু কৰি দিয়াৰ পিছত ইয়াৰ কালাৰটো হোৱাইট কালাৰ কৰি দিব ইয়াক। তাৰপিছত ইয়াক এডজাষ্ট কৰি পেলাই অকণমান ডাঙৰ কৰি দিব, যাতে সেইখিনিৰ লগত অকণ মিলি যায় আৰু। চ' এতিয়া হৈ গ'ল। তাৰপিছত ইয়াক আপুনি ওপৰত যে আছে তাতে ক্লিক কৰি পেলাই এইকেইটা তলা চিম্বল থকাকেইটাত ক্লিক কৰি পেলাই ইয়াক তলা মাৰি থৈ দিব। এতিয়া ইয়াক বৰ্গ এটা লৈ পেলাই বৰ্গটো আপুনি ইয়াত এক আয়ত আকাৰত টানি পেলাই অকণমান এডাল দণ্ডৰ নিচিনাকৈ কৰি পেলাই তাত এডজাষ্ট কৰি দিয়ক। ইয়াত মই দিছোঁ, চাই থাকক। ইয়াত দিলোঁ, এতিয়া হৈ গ'ল। অকণমান ইয়াত এডজাষ্ট কৰি দিলোঁ, হৈ গ'ল। এতিয়া ওপৰত ইয়াক তলা চিম্বলটো আছে তাতে লক কৰি দিয়ক। তাৰপিছত ইয়াত আকৌ আহি পেলাই আপুনি আকৌ এডাল তেনেকুৱা দণ্ডৰ নিচিনা কৰি পেলাওক। সেইটো বহুত সৰু কৰি দিব লাগিব। তো ইয়াত ব্লেক কালাৰটো ছিলেক্ট কৰি লওক। ব্লেক কালাৰ ছিলেক্ট কৰাৰ পিছত ইয়াত এডজাষ্ট কৰি পেলাই অকণমান হৈ গ'ল। তাৰপিছত ইয়াক আকৌ এটা কপি কৰি লওক। কপি কৰি লৈ পেলাই ইয়াক আকৌ তললৈ আনক। তললৈ আনি সেইডাল দণ্ডৰ লগত মিলাকৈ এইডাল দণ্ডত লগাই দিয়ক। এতিয়া হৈ গ'ল, আমাৰ সাধাৰণ চিম্বলটো হৈ গ'ল। এতিয়া তলা মাৰি থ'ম ইয়াক। তাৰপিছত তলত থকা ছেপিজ বোলা অপশ্যনটোত ক্লিক কৰি পেলাই এই যে ছেপিজটোত ক্লিক কৰি আমি ইয়াত ত্ৰিভুজ এটা ছিলেক্ট কৰি ল'ম। তাৰপিছত ইয়াক আমি ব্লেক কালাৰ কৰি পেলাই ব্লেক কালাৰ কৰি দিলোঁ। তাৰপিছত ইয়াক তাৰ সমানত দি দিলোঁ, দি পেলাই অকণমান এডজাষ্ট কৰি দিলোঁ। ইয়াক অকণমান এডজাষ্ট কৰি পেলাই এতিয়া হৈ গ'ল। এতিয়া তাৰপিছত ইয়াক এতিয়া আমি ওপৰত থকা চিম্বলটোত ক্লিক কৰি তলা মাৰি ল'ম। তাৰপিছত হৈ গ'ল ইয়াৰ কাম হোৱাৰ পিছত আকৌ অকণমান বাকী আছে। ইয়াক ক্লিক কৰি পেলাই তলত ইয়াত ক্লিক কৰি আপুনি
গোটেইখিনি ৰাইট চিন কৰি দিব কৰি দি পেলাই তলত আকৌ ক্লিক কৰি পেলাই ইয়াক এটা কৰিব লাগিব হৈ গ'ল এটা এটা ইয়াক এটা হোৱাৰ পিছত আমি তলত ইয়াৰ বেকগ্ৰাউণ্ডটো ৰিমুভ কৰি দিম এতিয়া ইয়াৰ হোৱাইট কালাৰটো ৰিমুভ হৈ গ'ল অকণমান তলত এডজাষ্ট কৰি পেলাই দি দিলে হ'ল এতিয়া আমাৰ এইখিনি হৈ গ'ল বাৰু এতিয়া ইয়াক আমি কালাৰ দিম ইয়াৰ কালাৰ এতিয়া ইয়াত আমি ক্লিক কৰি পেলাই ইয়াক এনেবল কৰি পেলাই কালাৰটো চেঞ্জ কৰি দিম ইয়াৰ হোৱাইট কালাৰ দি দিলোঁ দি পেলাই ইয়াক 3D বনাব লাগিব এতিয়া 3D নহয় ইয়াৰ কালাৰটো অকণমান বেকগ্ৰাউণ্ড কালাৰত ব্লেক কালাৰ হোৱাৰ নিচিনাকৈ দি দিম এতিয়া হৈ গ'ল এতিয়া তাৰপিছত এতিয়া আমাৰ লগৰ কাম সম্পূৰ্ণ হৈ গ'ল এতিয়া যদি ইয়াক আপুনি বেকগ্ৰাউণ্ডত কি কালাৰ দিব বিচাৰে যি কালাৰ দিব বিচাৰে এইটো আপুনি সিলেক্ট কৰি ল'ব পাৰে মই ইয়াৰ কালাৰটো চেঞ্জ কৰি দিব আৰু যদি আপুনি বিচাৰে ইয়াৰ আৰু অন্য কালাৰ দিব বিচাৰে ইয়াত আপুনি আহি পেলাই এডজাষ্ট কৰি ল'ব পাৰে বাৰু ইয়াত মই হালধীয়া কালাৰটো দি দিলোঁ আৰু আপোনালোকক দেখাবৰ কাৰণে সো ইয়াৰ কাম সম্পূৰ্ণ হ'ল হোৱাৰ পিছত মই সেভ কৰি দিলোঁ ইয়াত এক বেকগ্ৰাউণ্ড কালাৰৰ সৈতে সেভ কৰিলোঁ যদি আপুনি বেকগ্ৰাউণ্ডটো নোহোৱাকৈ সেভ কৰিব পাৰে খোজে তেতিয়াহ'লে আপুনি তলত থকা চিম্বলটোত এইটোত ক্লিক কৰি আপুনি ইয়াক সেভ কৰি ল'ব পাৰে এতিয়া লগৰ কাম সম্পূৰ্ণ হৈ গ'ল যদি ভিডিঅ'টো ভাল লাগিল লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু লগতে মোৰ চেনেলটোত যদি আপুনি নতুন হয় তেতিয়াহ'লে চেনেলটো সাবস্ক্ৰাইব কৰি দিব আপোনালোকৰ বাবে আৰু এনেকুৱা কিছুমান লোগো বনাব আপোনালোকক ভিডিঅ' বনাই দি থাকিম বাৰু আজিলৈ ধন্যবাদ